हेलो गाइज आमी এতিয়া ওলাইছো ভতিজা বিয়াৰ মানে আমাৰ ঘৰৰ পৰা অকমান আঁতৰত আছে সো আমি তালৈ যাব লাইছো এই পোৱালিকিটা মোৰ লগত যাবলৈ ৰেডি হৈ আছে যেটো মানে কৈছে খুৰাৰ লগতে যাওঁ বলক এতিয়া আমি বিয়া ঘৰৰ পৰা আহোঁগৈ আমি আহিছো এফালে মা আছে এফালে দেউতা বহি আছে জুই ফুৱাই আছে এতিয়া আমি বিয়া ঘৰলৈ আহিছো বলক বিয়া পৰিবেশ দেখাই আছো বিয়া ঘৰৰ আহি আছো আমাৰ ঘৰৰ পৰা ওলাই আহিছো বৰ্তমান আন্ধাৰ হয় যেটো ষ্ট্ৰীট লাইটবোৰ আজি জ্বলা নাই সো আমি আৰু অলপ সময় গৈ পিনে মই বিয়াৰ পৰিবেশবোৰ দেখাই আছো আৰু পোৱালিকিটা দেখিছে নে কেনেকৈ মোৰ পাছে পাছে আহি আছে আৰু এটা কত গল পোৱালিকিটা বহুত বগা মুটকো বগা এখানে দেখাই পোৱা নাই কত কত লুকাই আছে জানো সো গৈ আছো বলক বিয়াৰ পৰিবেশটো দেখাও বিয়া মানে শান্তি বিয়া তুলনি বিয়া তো দেখাই আছো এতিয়া মই বিয়া ঘৰ আহি পালোহি মানে দাদা ঘৰটো অকণ আঁতৰত আছে সো এয়া বিয়াৰ পেণ্ডেল আৰম্ভ হৈছে বিয়া এতিয়ালৈকে আৰম্ভ হোৱা নাই সো অলপ মানুহ আহিব লাহে দিয়ে যেটো পেণ্ডেলটো মই এবাৰ দেখাই দিম এজনী ঘৰৰ ভিতৰত উজুমুলি হৈ আছে যেটো বিয়াৰ পৰিৱেশ হয় এফালে জাঠায়েক হয় কইনা আৰু কইনা ক'ত আছে কইনা ক'ত ওলাবলৈ ৰেডি হৈছে আৰু অলপ পাছত গাঁৱৰ ৰাইজ আহিব তাইক উলিয়াই লৈ যাব কইনা অলপ পাছত দেখাম আমাৰ নীতি নিয়মবোৰ কেনেকুৱা কি হয় সো অলপ ৱেইট কৰক বাকীবোৰ দেখাই আছো এইটো গাঁৱৰ ৰাইজ আহিব আৰু গোপিনীবোৰ আহি কইনা নিয়ম নীতিবোৰ আৰম্ভ কৰিব সো অলপ টাইম লাগিব মই এনেই পৰিৱেশটো অকণমান দেখালোঁ পাছৰবোৰ মই দেখাই আছোঁ আপোনালোকক সো অলপ ৰখক বিয়া নাম আৰম্ভ কৰিছে পাতিত বনাই গোপিনীখিনি বহি আছে কইনা বহি আছে